Hey guys, welcome back to my YouTube channel LK Lohit. So আজি বন্ধুৰ অপহৰণ পাৰ্ট 2 আমি কৰিবলৈ যাই আছো। তো পাৰ্ট 1 খন তো কৰিলো। তো কৰাৰ পিছত আজি এবছৰৰ পিছত প্ৰায় এবছৰৰ পিছত আমি বন্ধু পাৰ্ট 2 খন বনাম বুলি আমি ভাবিছো। তো বন্ধু অপহৰণ পাৰ্ট 2 খন আমি আজি মানে কৰিম। তো যোনখিনি কৰিম মই ব্লগটোত আপোনালোকক দেখাই যাম। তো আপোনালোকে চাব বুলি আশা থাকিল। তো বলক আমি শুটিং আৰম্ভ কৰো। তো মোৰ লগত আছে উৎপলে আজি বন্ধুৰ অপহৰণৰ বিষয়ে কিবা এটা ক'ব। মই কি ক'ম আৰু তো আজি হ'ব বন্ধু অপহৰণ পাৰ্ট 2 মানে পাৰ্ট 2 শ্বুটিং হ'ব আজি। পাৰ্ট 1 অলৰেডি 1 বছৰে হৈ গ'ল চাগে আপলোড কৰা নহয় কিন্তু 1 বছৰ হৈ গ'ল আৰু এতিয়া পাৰ্ট 2 শ্বুটিং হ'ব আজি। গোটেইখিনি দেখা যাব বিহাইণ্ড দ্য শ্বট লহিতে। তো চাই থাকিব পুৰা শেষলৈকে আহি থাকিবি হা খোজকাঢ়ি থাকিবি হা আহি থাকিবি ৰেডি নাই মানে এসপ্তাহ হৈ গ'ল তাৰ একো খবৰে নাই। কেমেৰা একদম নাচাবি একচন ক'ত পল দেৱৰ কি হ'ল কি হ'ল মানে পাইছ চবটো চাই লওঁ লগতে চাহ চবটো চাই লওঁ। সো গাইজ আজি ফাৰ্ষ্ট ডে শ্বুটিং বেকআপ হ'ল আজি কমপ্লিট বোলে কি কয় এইটো আধৰুৱা কৰি থৈ দিছোঁ। বাকীখিনি কালি পৰহি কৰিম। আৰু এইফালে উৎপলেও পূৰা আজি অলপ কষ্ট কৰিছে। ইহঁতৰে আজি শ্বট আছিল। আমাৰ শ্বট আছিল আজি ইহঁতৰ শ্বট কিবা কৰিলোঁ আৰু আজি বহুতখিনি আৰু মোৰটোতো আৰু বহুত ডেঞ্জাৰাছ হ'ব। আৰু লগত কিন্তু গোটেইখিনি ক'ভিড প্ৰট'কল মানি কিনে কৰিছোঁ দেই আমি। এইয়া চেনিটাইজাৰ লগতে আছে দেখা পাইছে চেনিটাইজাৰ মানে ঘনে চেনিটাইজাৰ লগাইছোঁ আৰু যেতিয়া কৰিব তেতিয়া মাছক খুলিব লাগিব সেইটো বাৰু হয়। বাকীখিনি কালি লগ পাই আছোঁ। তো নেক্সট ডে বলক ঐ দেৱক দেখা পাইছিলে নেকি? মই কি জানো মোক ফ'কাছ নল'বি। আমাক জুম কৰ আমাক কৰ ৰোল কেমেৰা একচন ৰোল কেমেৰা একচন একচন কি অদ্ভুত ল'ৰাই লেচা মোকে বুলি ভাব। অদ্ভুত ল'ৰাই এইটো এক্সট্ৰা না এইটো মই কাটি দিলোঁ। লগা লগ হাই নিদি কি অদ্ভুত ল'ৰাই তই অলপমান টাইম ৰখি দিছ টাইমটো বাঢ়াই দেই। দেৱই বাইক কিনাৰ দিনাতে তাক নি ঠিক আছে এটা কামেই কৰিব নহ'লে আজি নেকি? নহ'লে ঠিক আছে পোৱালি কোন ঐ তই ওলাইবি তই তোমালোকে আহিছা আহাচোন বহা ক অ'কে মানে এইখিনিতে থাক বহি থাক এইখিনি হ'ব মানে মানে ডাইৰেক্ট কি আছিল মনত আছে না তিনিটো চাৰি মিনিট ৰাখলে ৰেডি মই তোক কৈছিলোঁ নহয় সিহঁতে মোক বিচাৰি ওলাবই। এয়া চাই ল তাৰে প্ৰমাণ। ইয়াত আৰু শুনি যাম হ'লে একেবাৰে লৈ লওঁ নেকি? এবাৰে নোলাব ই কোৱাৰ পিছতে মই কৈ দিম লগালে সেইটো না পৰে কেনেকৈ ল'ব পাৰিম জানো পাৰিম তো পৰে কেনেকৈ পাৰিম না গাড়ীখিনি মনত আছে না হেৰি ওলা ৰেডি ৰেডি তোক বিচাৰিলোঁ মাইছো না আহিছে দে দে এটা না আহি হার চাওঁতে চব বিচাৰি প্ৰথমতে মই ক'লো তাৰপিছত হাঁহি তাৰপিছত এনেকুৱা দিয়াৰ পিছত হাঁহিবি গ'লে অলপ টাইমৰ কাৰণে আহিবি ৰেডি তোক বিচাৰি ল তোক বিচাৰি ওলাব ওলাব আৰু তহঁতকো সি সুদাই নেৰে। তেলত মান্দুৰ ইয়াৰ কেনেকুৱা বান্ধি আছিল কেনেকুৱা হৈ যায় মোৰ বান্ধাৰ পোষ্ট কেইটা চেঞ্জ হ'ল এইটো ওপৰতে মাৰি দিলে হৈ গ'ল
এতিয়া কি কি হ'ব মনে আগত নাথাকিবি তই পিছফালে ইয়ো চশমা ইয়ো কোন চশমা সেইটো সুধিবি কিবা গম পালি নেকি কিবা গম পালি নেকি ইহঁতে কিবা গম পাল নেকি নাই বুলি কবি এবাৰ কবি তই কবি এটা ৰখাই কাই এনেকৈ চাই কথা পাবি এনেকৈ চাই কথা ৰেডি কিবা গম পাল নেকি নাই আৰু জোৰত কবি নাই পোৱা বোলে নাই একো গম পোৱা নাই আৰু জোৰছে কবি হা নাই ভাত খাইছে নাই একো গম পোৱা নাই ডাইৰেক্ট ৰেডি ৰেডি কিবা গম পাল নেকি নাই একো গম পোৱা নাই গম পোৱা নাই এনেকৈ নাই একো গম পোৱা নাই এইছা নাই একো গম পোৱা নাই সেনেকাই কওঁ চাউণ্ডটো অলপ দূৰ কৰি নাই দে একো গম পোৱা নাই ৰেডি হা মই বেকগ্ৰাউণ্ড মিউজিক দিছোঁ ৰেডি কিবা গম পাল নেকি নাই একো গম পোৱা নাই তাই দেবে দুখ পাই তহঁতৰ যি কথা কৈ যাৱ। ৰেডি কৰ কি লগাই মুখত সোমাই দিম নাই আৰু খোলাই দিম ৰেডি পৰাই যাবি ন মই আহে নাই লৈ লাহেকে উঠি আহিম। ৰহা মই ৰেডি কৰোঁ ৰেডি বেলেগ বিচাৰি আছে তক আমি চবে কথা চান্স বিচাৰি ৰেডি তোৰ হাঁহ চাওঁ আজি কেনেকৈ আহিব পৰা ৰাৱণত কৰি উঠি এই আকৌ হাঁহটো লৈ নহয় ইয়াৰ আকৌ হাঁহ চিনি আৰু মুখে মুখে চাবি হাল লগে লগে বাতৰি মোৰ পুৰা হাগবা বহা দিছে দে না ৰেডি ৰেডি তই হেৰি বিয়া বেৰন্দি ৰেডি তই হাঁহ চাউণ্ডটো দিবি কেতিয়া ভাল লাগিব এই হেৰি দিব ন তই হেৰি বেৰন হা হেৰি দিব ৰেডি ঠিক আছে এটা দিছোঁ যাবি একচন এটা কথা নহয় আমি আহিলোঁ হয় কিন্তু কিছু এসপ্তাহ হ'ল এসপ্তাহ যদি ঘৰতে নাই দেখোন এই গাড়ীকে বাহাৰি গ'ল শুনকচোন কি ভিডিঅ' কৰি নাই কিবা কিবা হ'ব তাই ক'ব অঁ কাইলৈ কবিচোন বোলো অঁ দিয়া হ'ব দে নহ'লে সেইখিনি কৰি কেনে এই ইয়াক যে ক'বা নহয় সেইখিনি মনত আছে না এই ইমান এনে দে এ মক্কেল আমি কৰো ৰাখিবি দি কিডনেপ গ এই পোৱালি পোৱালি যাই কেনে কৈছিল নহয় ইয়াক এইখিনি কথা এটা ব্লগত আহি যাবি এইটো এটা পোৱালি বিনোদ বিনোদ চাচা এইটো এটা এইটো ক'ত গ'ল আৰু চশমা ক'ত চাওঁ এইটো চশমা এইটো কণী এইটো হৰেণ এইটো উৎপল এইটো চিনি নাপাওঁ আৰু কাই আহি আছে দেব অ ভাঙ না অ দেব কাম কৰিব তই এইফালে যা মই এইফালে যাওঁ হ'ব দে নেকি যাবি হা পাইছ গৰম লাগি গৈছে ক'ত যে আছে দেব বিচাৰি নাপালো ইমান বিচাৰিলো পাইছে চাচোন চা এবাৰ গাইছ আজি আমাৰ ভিডিঅ'টো কমপ্লিট হ'ল চ' এতিয়া আমি কমপ্লিট কৰি ওলাই আহিলোঁ তো আমাৰ ভিডিঅ'টো আজি আৰু কেতিয়া আহিব আমি আপোনালোকক জনাই দিম তো এতিয়া আমাৰ এইকেইটা গ্ৰুপকেইটা আছে উৎপল কিবা কবি কৈ দে
আৰু এইফালে মই আছোঁ আজি শেষ হ'ল মানে যোৱাকালি শেষ হোৱাৰ কথা আছিল যোৱাকালি শেষ নহ'ল আজি শেষ কৰিলোঁ ভিডিঅ'টো কিবা কৰি আৰু এডিট আছে বাকী এতিয়া বাকী কমপ্লিট হ'ল আজি এতিয়া চাওক কোনদিনাখন দিব পাৰোঁ তো দিলে এইটো ভিডিঅ'ৰ তলত মানে পাৰ্ট 1টো থাকিব আৰু পাৰ্ট 2টো পাই যাব যদি পাৰ্ট 1 চাই কিনে যদি ছাবস্ক্ৰাইব কৰিছে তো পাই যাব আৰু সেইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন বেলটো অল কৰিবলৈ একেবাৰে নাপাহৰিব দবাই দিব আৰু আজিলৈ ইমানে চ বাই 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 বাই